প্ৰথমতে এইখিনি অলপ বইল কৰি ল'লোঁ। তাৰপিছত এয়া কেঁচিৰে কাটি ইয়াৰ ভিতৰৰ পৰা পলুটো উলিয়াম। যিহেতু হাতেৰে গুচাই থাকিবলৈ অলপ দিগদাৰ হ'ব। এয়া আধা গুচোৱা হৈ গ'ল আৰু অলপ আছে। তাৰ পাছতে পলুখিনি দুভাগ কৰি ফালি লৈছোঁ। যিহেতু ফ্ৰাই কৰিলে মানে তেলখিনি ভিতৰত সোমাই ভিতৰখিনি ভালকৈ সিজে। আৰু লগতে এয়া পিঁয়াজ কাটি লৈছোঁ আৰু এয়া ভোট জলকীয়া। এয়া প্ৰথমতে পিঁয়াজ আৰু জলকীয়াখিনি মই ভাজি লৈছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি মানে অলপ মৰহি গ'লে বা লেৰেলি গ'লে অলপ খাবলৈ সোৱাদটো বেছি হয়। তো তাৰপিছতে মই এয়া পলুখিনি দি লৈছোঁ। আৰু এয়া মোৰ খানা ৰেডি হৈ গ'ল। খাই চাওঁ কেনেকুৱা লাগে, আপোনালোকেও জনাব কেনেকুৱা হৈছে দেখিবলৈ।